हेलो ভিউয়ার্স, ওয়েলকাম বেক টু মাই চেনেল। আজি মই আলোচনা কৰিম মভ জেলৰ বিষয়ে বা মভ মলমৰ বিষয়ে। আপোনালোকে জানে যে বেছিকৈ বেদনাৰ পিল খালে বা বিষৰ পিল খালে কিডনিৰ এফেক্ট হয় বা লং টাইমৰ কাৰণে পেইন কিলাৰ ব্যৱহাৰ কৰিলে কিডনি বেয়া হোৱাটো খাটাং। গতিকে সৰু সুৰা বিষ বেদনাত আপোনালোকে মভ মলমটো ব্যৱহাৰ কৰি সহজতেই ভাল পাব পাৰে। মই তাৰ বাবে আলোচনা কৰিছোঁ এই মভ মলমৰ বিষয়ে। মভ মলমটোৰ দাম বেছি নহয়, ইয়াৰ দাম হ'ল 59, অৰ্থাৎ 60 টাকাই ধৰক। এইটো ব্যৱহাৰ কৰিলে আপোনালোকৰ সৰু সুৰা যেনে আৰ্থ্ৰাইটিছ, মুচুকি যোৱা আদি বেমাৰত মানে সহজতে ৰিলিফ পাব পাৰে। যে বেছিকৈ পেইন কিলাৰ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ বহুতো অসুবিধাৰ সৃষ্টি হয়, যাৰ কাৰণে তেওঁলোকে সৰু সুৰা বিষ বেদনাত এই মভ মলম ব্যৱহাৰ কৰি তেওঁলোকৰ কিডনিৰো ক্ষতিৰ পৰা হাত সাৰিব পাৰিব আৰু সহজতেই আৰোগ্য লাভ কৰিব পৰা যায় এই মভ মলম ব্যৱহাৰ কৰিলে। গতিকে যিসকল মানুহে সদায় পেইন কিলাৰ ব্যৱহাৰ কৰে তেওঁলোকে সেই অভ্যাসটো এৰি এই সৰু সুৰা বিষ বেদনাত তেওঁলোকে মভ মলম যেনে মুচুকি যোৱা, কিবা পৰি দুখ পোৱা আদিত এই মভ মলম ব্যৱহাৰ কৰিব আৰু তেওঁলোকৰ নিশ্চিত ভৱিষ্যতত কোনো ধৰণৰ এফেক্ট নহ'ব। আৰু সেই কাৰণে আপোনালোকক মই এই মভ মলমটো আগবঢ়াই দিছোঁ। বহুতো ফাৰ্মাচীত বা গ'লেও যদি বেদনাৰ মালিচ বা জেল চায় তেনেহ'লে বিভিন্ন ধৰণৰ মালিচ বা জেল ওলাই দিব, কিন্তু তাৰে ভিতৰত এই মভ মলমটো সৰ্বশ্ৰেষ্ঠ আৰু অধিক ভাল মলম। বা এইটো ব্যৱহাৰ কৰিলে আপোনালোকে সহজতে অলপ সময়ৰ ভিতৰতেই আপোনালোকৰ যিমান পুৰণি বিষ বেদনা আছে আৰোগ্য বা আৰাম পাব পাৰে। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোক কমেণ্ট কৰিব যাতে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। Thank you watching my video. Like, comment and subscribe my channel.